চবেই ক'ব লাগে মই ছোৱালী মানুহ নহয় নহয়। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে কান্তা এই ভূৱানেশ্বৰ আহিব কিন্তু দেই চিন্তা কৰা এই ভূৱানেশ্বৰ নহ'লে লাভ নাই আজিকালি। আজি ভূৱানেশ্বৰে আজি ফূৰ্তি পুৰা নাচিলেই হ'ল এনেকুৱাই হে। মই কৈছো সি গান গাওক মই নাচিম, সি গান গাই আছো আৰু মই নাচিম বাৰু। এই ছোৱালীজনী ভাল লাগিছে কিন্তু দেই, ভাল লাগিছে খালি বেলেগ একো লগা নাই। ডক্টৰ ৰূপে চাইছেন না? চাইছিলে পুৰা চাইছিলে কাঞ্চন জংঘা চাইছিলে না? পুৰা চাইছিলে তাৰ হাইজটো চাইছেন? মই চাবলৈহে গৈছিলো। কাঞ্চন জংঘা ডাইলগ শুনিছেন নাই? শুনিছে? ই আগতেও মাত নলগায় মোৰ কোনো জাতি নাই মোৰ কোনো ভগৱান নাই মোৰ কোনো জাতি নাই মই কাঞ্চন জংঘা। এই ফটো উঠি পেলাই দিব লাগিছিলে ছোৱালীজনী নাছিলে মই কৈছো গানটো গাইছিলোহে পিছত নাচিলে দুটা। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে কান্তা পৰিৱৰ্তন একো হোৱা নাই আজিলৈকে। পৰিৱৰ্তন আমি কৰিলেহে হ'ব। মোদী চৰকাৰে কেতিয়াও পৰিৱৰ্তন নকৰে আকৌ। ভাইক বেহনো কৰিলে শেষ মানুহ পকি গ'ল। আচ্ছা এইটো পেণ্টটো কেনেকুৱা ধৰণৰ পেণ্ট? গান লিখিছে সমীৰ, সি মোক বনাই দিছে এচি পেণ্ট। এইটো এচি নেকি? এচি হওক এচি হওক পেণ্ট পেণ্ট অৰ্থাৎ গাইছে নহয়। আচ্ছা এতিয়া আহিবলগীয়া চিনেমা কি কি আছে? জুলু আহিছে জুলু, বহুত ডেঞ্জাৰ চিনেমা। ইংলিছত বনাইছে এখন, ছবি চাব নাই? আৰু অলপ চিঞৰ অসমীয়া চিনেমা চবে চিঞৰিব লাগিব। দৈ দৈ যাম অসমীয়া চিনেমা চাম কথাটো এইটো জেংকৈ মাগো নেচালে আকৌ চিধা কথা। আপুনি ৰাজনীতি ভাল পায় নাই? ৰাজনীতি মই বেয়া পাওঁ নহয়, মই নিজে নকওঁ পাৰিলে সিমানতে আহে একদম চেচ কৰি দিয়ে নেকি আৰু ডিষ্টাৰ্ব হয়। আচ্ছা আপুনি মুম্বাইৰ পৰা গুচি আহিলে বুলি শুনিলোঁ। মুম্বাই মানে মই চবেই গাই বুলি ভাবে কিন্তু মই নাগাওঁ নহয়। জুবিন গাৰ্গে ধেৰ কাম কৰে আৰু মুম্বাই মানে ছিংগাৰ কোন ধৰিব নোৱাৰে মানে চবেই গাই বুলি ভাবে কিন্তু মই জুবিন গাৰ্গে নাগাওঁ ধেৰ কাম কৰে জুবিন গাৰ্গে ঘৰলৈ এতিয়া আপুনি নেক্সট কি ভাবি আছে অসমৰ কাৰণে? ভাল চিনেমা লাগি আছে এবাৰ 25 বছৰ গানত লাগিলে 25 বছৰ এবাৰ চিনেমাত লাগে। আপুনিতো বহুত গান গালে গালো আৰু 25,000 16,000 গান মই গাইছো আপুনি নাই গোৱা কথাটো। জুবিতাৰ কাৰণে হাততালি লাগে। আমাৰ মাধৱৰ কাৰণেও এটা হাততালি লাগে যে জুবিনা গম নাই ন মোৰ লগত থাকিলে মই পলিটিক্সে মন নহলো হয় না কিনে কৈছে। বৰ্তমান জুবিন দাই গান গাই আছে চাওক।
কোনে?